2021 চনত ভাৰত চৰকাৰৰ লগত শান্তি চুক্তি কৰি মূল খুঁটিলৈ ঘূৰি অহা 6টা কাৰ্বি বিদ্ৰোহী সংগঠনৰ এখন সন্মিলন আজি ডিফু টাউন হলত সম্পন্ন হয়। কেৰাফৰ উদ্যোগত আৰু কাৰ্বি আংলং জিলা আৰক্ষীৰ সহযোগত এই সন্মিলনত প্ৰাক্তন বিদ্ৰোহীসকলে কয় যে চৰকাৰে তেওঁলোকক ৰাজনৈতিক সংস্থাপন নিদিলে। কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া আৰু অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন নাথৰ প্ৰচেষ্টাত তেওঁলোক এতিয়া কৃষি আৰু পশুপালনেৰে স্বাৱলম্বী হোৱাৰ বাটত কাম কৰিছে। আৰক্ষী অধীক্ষকগৰাকীয়ে তেওঁলোকক 2খন ট্ৰেক্টৰ, হেচাৰী মেচিন, ব্ৰইলাৰ উৎপাদনৰ সকলো সুবিধা দিয়াৰ লগতে বিভিন্ন খেতিৰ বাবে উন্নত জাতৰ কঠীয়া দিছে। 2023 আমি যি ধৰণে আৰম্ভ কৰিছিলো ৰাইজে দেখি পাইছে, আমাৰ মেম্বাৰসকলে দেখি পাইছে, আমাৰ মেম্বাৰসকলে বিশ্বাস এটা কৰিব পৰা হৈছে। সকলোৱে আমি বিশ্বাস এটা ল'ব পাৰিছে যে আমি 6টা সংগঠনে বহুতখিনি সংস্থাপন দিশত আগবাঢ়িব পাৰিব। আজি আমি মুৰ্গী পালন কৰা আৰু আমাৰ কৃষিৰ ক্ষেত্ৰত এগ্ৰিকালচাৰ ফাৰ্ম আজি আমাৰ বিশ্ব দৰবাৰত লৈ যাবৰ বাবে আমাক যি সহায় সহযোগিতা দিছে, আজি তাৰিখলৈকে আমাৰ বিভিন্ন ইণ্ডিয়াৰ ভিতৰত ভাৰততো বিভিন্ন দিশত বিভিন্ন ঠাই আমাক পাব্লিচিটি হৈছে। আমাক এতিয়া দিনে দিনে দুই এজনে আমি বাহিৰৰ পৰা ফোন কৰি আহিছে যে আপোনালোকে যি কৰি আছে, আপোনালোকে যি ফাৰ্ম কৰি আছে, যি এগ্ৰিকালচাৰ কৰি আছে, খেতিৰ ক্ষেত্ৰত যি আগবাঢ়ি গৈ আছে, কিন্তু বহুত ভাল লাগিছে, আমি শুনি বহুত ভাল লাগিছে। এসময়ত সহস্ৰ সংগ্ৰাম কৰা ব্যক্তিসকলে আজি কৃষিৰ ক্ষেত্ৰত, পশুপালন ক্ষেত্ৰত আজি ৰাইজক দেখুৱাব পৰা, আমাৰ নিজৰ সংস্থাপন দিশত আগবাঢ়িব পৰাৰ বাবে যি আমি উদাহৰণস্বৰূপে আমি দেখুৱাব পাৰিছে, সকলোৱে আমাক ধন্যবাদ দিছে, সকলোৱে আমাক এই দিশত আগবঢ়াবৰ বাবে আশীৰ্বাদ দিছে। আজি এই আশীৰ্বাদ কিয় ল'ব পৰা হৈছে, কিয় আজি এই পৰ্যায়ত আমি আগবাঢ়িব পৰা হৈছে, একমাত্ৰ আমাৰ এছপি ছাৰ তথা কাৰ্বি আংলং পুলিচৰ সহায়ত, আসাম পুলিচৰ সহায়ত, এডিজি এছডিপি স্পেচিয়েল ব্ৰাঞ্চ হীৰেন নাথ ছাৰ তেওঁলোকৰ সহায়তহে আমি ইমান আগবাঢ়িব পাৰিছে। গতিকে আজি এই উদাহৰণস্বৰূপে দেখি পোৱাৰ কাৰণে আজি সকলোৱে আজি ইয়াত উপস্থিত, এটা ফোন কৰাৰ লগে লগে, এটা মেছেজ কৰাৰ লগে লগে সকলোৱে মেম্বাৰ্ছ আজি ইয়াত উপস্থিত হৈছে। গতিকে ইয়াতকৈ ভাল লগা কথা আৰু বেলেগ নাই আমাৰ কাৰণে, কাৰণ আমাৰ সদস্যসকলে সকলোৱে চিন্তা কৰিছে যে আমি এসময়ত আমি সংস্থাপন হ'বৰ বাবে আমি সংগ্ৰাম কৰিছিলো, নিজৰ জাতিৰ মাটিৰ কাৰণে আমি সংগ্ৰাম কৰিছিলো, সহস্ৰ সংগ্ৰাম কৰি আমি দিনে নিশাই আমাৰ ঘৰ পৰিয়াল আমাৰ সকলো প্ৰাণ ত্যাগ কৰি আমি সংগ্ৰাম কৰিছিলো। কিন্তু আমি MOS একত হোৱাৰ পিছত আমাৰ সংস্থাপন দিশত একোৱে আগবঢ়া নাছিলো। কিন্তু আজি দেখিছো যে লাহে লাহে আমি দিনে দিনে আমি সংস্থাপন দিশত আগবাঢ়ি গৈ আছে। আজি আমাৰ মাজত সকলোৱে ইয়াত ক'ব পাৰিব যে আমি এটা হ'লেও আমি আমাৰ কেৰাফৰ যোগেদি হ'লেও আমি কিবা এটা সহায় পাইছে বুলি সকলোৱে ক'ব পাৰে। উল্লেখ্য যে ইতিমধ্যে ডিফুৰ বজাৰ এতিয়া প্ৰাক্তন বিদ্ৰোহীসকলে উৎপাদন কৰা ব্ৰইলাৰে দখল কৰিছে। KLNLFৰ বাহিৰে আন বিদ্ৰোহী সংগঠনৰ নেতাকেদাৰে চৰকাৰে দিয়া মাহেকীয়া 6,000 টকা নোপোৱা আৰু পুৰণি কেছসমূহে তেওঁলোকক জ্বলা কলা খুৱাইছে বুলি কয়। সংবিজিত ইন্টি কাঠাৰ পিডিলিৰ পৰা সকলো উপস্থিত থকা সভাখনত কাৰ্বিতে ভাষণ দি আৰক্ষী অধীক্ষক শইকীয়াই সৰু সৰু কেছসমূহ চৰকাৰে শেষ কৰিব বুলি কৈ প্ৰাক্তন বিদ্ৰোহীসকলক লৈ এক সেউজ বিপ্লৱ কৰাৰ সংকল্পৰ কথা দোহাৰে। নিউজ ডেস্ক ৰিপৰ্ট, আসাম টাইমছ পোষ্ট।